প্ৰথমে সকলোকে ভোগালী বিহুৰ ৰাতিপুৱা উঠিলোঁ, গা ধুলোঁ। বহুত ঠাণ্ডা, আজি বহুত ঠাণ্ডা পৰিছে, গতিকে উপায় নাই। বহুত ঠাণ্ডাৰ মাজতে আজি বহুত দিন পিছত বহুত সোনকালে গা ধুলোঁ। গতিকে এতিয়া আমাৰ মেজি জ্বলাব যাম আমি। গতিকে বলক আজি কেনেকৈ মেজি জ্বলাওঁ আমি গোটেইবিলাক আপোনালোকক দেখুৱাম। আমাৰ এনে সৰু সুৰাকৈ সৰু মেজি জ্বলি আছে। এইটো মোৰ ভাগিন হয়, এইটো মা, এইটো মা হয়। গতিকে আমাৰ কালি ইয়াত কাৰ্যসূচী হৈছিল, খানা চানা খাইছিলোঁ আমি ইয়াতে জুই জ্বলি আছে ইতিমধ্যে, আপোনালোকে দেখা পাইছে। এইটো ককাইদেউ আমাৰ, মোৰ খুব মৰমৰ ককাইদেউ। এইটো আমাৰ নামঘৰ। এইটো আমাৰ মোৰ নিজৰ গাঁৱৰ নামঘৰ। এয়া বনাই আছে নতুনকৈ। অলপ পিছতে আমাৰ মেজি, পাহাৰৰ ওপৰত মেজি। আমাৰ যিহেতু আমাৰ গোটেই পাহাৰৰে অঞ্চল, গতিকে পাহাৰত আমি যথেষ্ট কষ্ট কৰি এই মেজিটো সজাইছোঁ। গতিকে অলপ পিছতে এইটো আমি জ্বলাম। এয়া মেজি জ্বলি আছে আমাৰ। লাইভ কৰক। বাগালি যাব লাগিব, পানীত টেংকিটো গৰম নগ'লে এইটো আমাৰ বছৰীয়া খেলা। আমি এনেকৈ খেলোঁ সকলোৱে মিলি। 10 টকা, 5 টকা, 1 টকা। মই মাৰো